Welcome to Assamese Gyan YouTube channel. আজি আকৌ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলো। অসমৰ শিক্ষক নিযুক্তিত প্ৰতিবাৰেই ওভাৰলেপিংৰ বাবে বহু বেছি কেণ্ডিডেটে অলপ নম্বৰৰ কাৰণে চাকৰিৰ পৰা বঞ্চিত হ'ব লগা হয়। তো অসমৰ শিক্ষক নিযুক্তিত এইটো এটা ডাঙৰ প্ৰবলেম হয় ওভাৰলেপিংৰ যেটো প্ৰবলেম। তো প্ৰতিবাৰেই আপোনালোকে চাই আহিছে। তো এইটো প্ৰবলেম চৰকাৰৰ ভুল নীতিৰ বাবেই হয় বুলি ক'ব লাগিব। কিয় তেনেকৈ কৈছো আপোনালোকক যুক্তি সহকাৰে বুজাম আৰু আপোনালোকে চাগে প্ৰত্যেকই ওভাৰলেপিংৰ বিষয়ে জানে কি বস্তু হয় ওভাৰলেপিং। ওভাৰলেপিং হৈছে এনেকুৱা এটা বেয়া সিস্টেম যাৰ দ্বাৰা এজন কেণ্ডিডেটে দুটা তিনিটা পোষ্ট লৈকে এপ্লাই কৰিব পাৰে। গোটেইখিনি ধৰক পিজি হওক, হাই স্কুল হওক, ইউপি হওক, এলপি হওক, গোটেইখিনি পোষ্টতে যদি হি বা তাই এলিজিবল হয়, যদি হায়াৰ ছেকেণ্ডেৰী টেট পাছ কৰে, হাই স্কুল টেট পাছ কৰে আৰু ইউপি এলপি টেট গোটেইখিনি পাছ কৰে, তেওঁলোকে এপ্লাই কৰাৰ সুযোগ পায়। যেহেতু আমাৰ এপ্লাই কৰাৰ ডেটসমূহ আৰু এপইণ্টমেণ্ট দিয়াৰ ডেটসমূহ প্ৰায় একেই। ধৰক এতিয়া চলি আছে, হাই স্কুলতো চলি আছে, পিজিতো চলি আছে আৰু এলপি ইউপিতো চলি আছে। যদি এজন কেণ্ডিডেটে গোটেইকেইটা টেট পাছ কৰে তেতিয়াহ'লে সেই কেণ্ডিডেটজন নিশ্চয় এপ্লাই কৰিব। এইটো মানে তাতে কোনো বাধা নাই এপ্লাই কৰাত। ধৰক কোনোবাই হাই স্কুল টেট পাছ কৰিছে বা পিজি টেট পাছ কৰিছে, তেওঁলোকে যে এলপি বা ইউপিত এপ্লাই নকৰিব তেনেকুৱা কোনো কথা নাই। ধৰক তেওঁলোকে ভাবি লৈছে যে মই হাই স্কুল বা পিজিত নাপাম, তো তেওঁলোকে এলপি ইউপিত এপ্লাই কৰিব। মই প্ৰেক্টিকেল কথা কৈছোঁ। যোৱা বছৰ মোৰ দুজন বন্ধু আছিলে, তেওঁলোকৰ কি হ'ল, তেওঁলোকে পিজি টেট পাছ কৰি থৈছিল, তাৰপিছত ইউপি টেটো পাছ কৰা আছিল। তো ইউপি টেটত তেওঁলোকে এপ্লাই কৰিলে আপাৰ প্ৰাইমেৰী লেভেলত। তো ফাইনেল লিষ্ট আহিল, চাকৰিত জইন কৰিলে। জইন কৰাৰ পিছত 2 মাহ তেওঁলোকে চাকৰি কৰিল। কৰাৰ পিছত কি হ'ল, আমি যেহেতু বিটিআৰৰ পৰা, মোৰ বন্ধু তেওঁলোকেও বিটিআৰৰ পৰাই আছিলে, তো বিটিআৰত পিছত নতুনকৈ আকৌ মানে পিজি টেটৰ যি বিজ্ঞাপন দিয়া হৈছিল তেওঁলোকে এপ্লাই কৰিলে। তো এপ্লাই কৰাৰ পিছত তেওঁলোকে পিজি টিচাৰ হিচাপে এপইণ্টমেণ্ট পালে। তো চাওক, এইটো ওভাৰলেপিঙে হ'ল। তো আপাৰ প্ৰাইমেৰী লেভেলত তেওঁলোকে দুটা পোষ্ট এনেই নষ্ট কৰিলে। একচুৱেলি তেওঁলোকৰ ভুল নহয়, যিহেতু চৰকাৰে তেনেকুৱা কোনো ৰুল বনোৱা নাই যে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব, চাকৰি কৰিব নোৱাৰিব। মাত্ৰ 2 মাহহে চাকৰি কৰিছে, তাৰপিছত ৰিজাইন দিছে। ৰিজাইন দিয়াৰ পিছত কি হ'ল, পিজি টেট যিটো আছিলে পিজি টিচাৰ হিচাপে এপইণ্টমেণ্ট পালে। তো চাওক, ইয়াতে আমাৰ তেখেতসকলৰ তলৰ যিখিনি নম্বৰ থকা কেণ্ডিডেট আছিল, তেওঁলোক দুজন কেণ্ডিডেট বঞ্চিত হ'ল অট'মেটিক। তো এইটো একেবাৰে ডাঙৰ এটা প্ৰবলেম হয় ওভাৰলেপিঙৰ। এইটো ছিষ্টেমটো যদি চৰকাৰে অলপ চেঞ্জ কৰে, যদি এনেকুৱাও কৰে যে প্ৰথমে পিজি টিচাৰখিনিক এপইণ্টমেণ্ট কৰিব, তাৰপিছত হাই স্কুলৰ টিচাৰখিনিক এপইণ্টমেণ্ট দিব, তাৰপিছত ইউপি, তাৰপিছত এলপি, এইটো ক্ৰনলজিকেলি যদি কৰে তেতিয়াহ'লে কিন্তু ওভাৰলেপিঙৰ প্ৰবলেম যিটো আছে সেইটো নাইকিয়া হ'ব আৰু বহুত কেণ্ডিডেট, ধৰক কম নম্বৰ থকা কেণ্ডিডেটসকলেও পাব। একচুৱেলি ওভাৰলেপিঙৰ যিটো প্ৰবলেম সেইটোৰ পৰা চৰকাৰৰ লাভেই হয়। কিয় কৈছোঁ তেনেকৈ, ধৰক কোনো এজন কেণ্ডিডেটে আপাৰ প্ৰাইমেৰী লেভেলত এপইণ্টমেণ্ট পালে, পোৱাৰ পিছত আকৌ বেলেগ ওপৰ লেভেলত হাই স্কুল বা কিবাত পালে তেওঁ গুচি যায়। গুচি যোৱাৰ পিছত যিটো ভেকেণ্ট পোষ্ট, এইটোতো অলপ কেইদিনৰ কাৰণে কোনোবা এজন কেণ্ডিডেটে লৈ লয়। ধৰক মোৰ বন্ধু যেনেকৈ কৰিছে, 2 মাহ লৈছে, তাৰপিছত ৰিজাইন দিছে। কিন্তু চৰকাৰৰ হিচাপ মতে চাকৰি দিয়াৰ যিটো সংখ্যা, ধৰক আমি যেতিয়া পালোঁ 9000 ছামথিং কিবা এটা আছিলে, কিন্তু আপোনালোকে ভাবে নেকি 9000 যিখিনি চাকৰি দিয়াৰ কথা আছিল সেইখিনি দিছে? বহু কেণ্ডিডেটছ তাৰ পৰা বঞ্চিত হৈছে। ধৰক PWD কেণ্ডিডেটসকলকো পিছত মেডিকেল কৰাৰ পিছত এপইণ্টমেণ্ট নিদিলে। যদি সেইখিনি কাম আগতেই কৰিলেহেঁতেন, মেডিকেলৰ যিটো কাম সেইটো যদি আগতে কৰিলেহেঁতেন, তেতিয়াহ'লে যিসকলে জেনুইন PWD কেণ্ডিডেট তেওঁলোকে গোটেইখিনি ভেকেণ্ট পোষ্টত চাকৰি পালেহেঁতেন। এইবিলাক কিছুমান ভুল নীতি হয় চৰকাৰৰ। যদিও মই তেনেকৈ ডাইৰেক্ট সমালোচনা কৰা নাই,
হা কিন্তু এইখিনি কথা আপোনালোকেও জানে মই জাষ্ট তুলি ধৰিছোঁ আপোনালোকৰ লগত তো অভাৰলেপিঙৰ যিটো প্ৰব্লেম আছে সেইটো এইবাৰ হ'বনে নাই তাৰ বাবে মই ভিডিঅ'টি বনাইছোঁ যেহেতু মই থাম্বনেইলত দিছোঁ এইবাৰো অভাৰলেপিং হ'ব নেকি তো এইবাৰ অভাৰলেপিঙৰ যিটো প্ৰব্লেম আছে বহুখিনি কমি যাব তো আপোনালোকে জানে হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰী টেট পাছ কৰা কেণ্ডিডেটসকলৰ ভিতৰতো বহু কেণ্ডিডেট এনেকুৱা আছে যিসকলে LP UP টেটো পাছ কৰিছে তেওঁলোকে LP UP টেটতো এপ্লাই কৰিব কিয়নো হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰী তেওঁলোকে পাবই বুলি কোনো চিয়ৰিটি নাই তেওঁলোকে ভাবিব মই LP UP তো এপ্লাই কৰিম কিন্তু অভাৰলেপিং নহ'ব এই কাৰণে কৈছোঁ আপোনালোকে জানে হাই স্কুল টেটৰ শিক্ষক নিযুক্তিত কাট অফ বহুখিনি কম যায় কম যোৱাৰ পিছতো তেওঁলোকে এতিয়াও শিক্ষক নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে এপইণ্টমেণ্ট তেওঁলোকে এতিয়ালৈকে পোৱা নাই তাৰ মানে তেওঁলোকৰ নম্বৰ বহুখিনি কম আছে আপোনালোকতকৈ যিখিনি LP UPৰ কেণ্ডিডেট এতিয়া আছে তেওঁলোকৰ নম্বৰতকৈ বহুখিনি কম আছে আপোনালোকে সেইকাৰণে চিন্তা নকৰিব যে অভাৰলেপিং হ'ব অভাৰলেপিং কেতিয়া হ'ব যেতিয়া আপোনালোকৰ মাৰ্কছতকৈ তেওঁলোকৰ মাৰ্কছ বেছি থাকিব তো মই এইটো ক'ব খোজা নাই যে তেওঁলোকৰ মাৰ্কছ কম আছে সকলোৰে কিছুমান এনেকুৱা কেণ্ডিডেটছ ওলাব তেওঁলোকৰ ভাল মাৰ্কছ আছে তো ভাল মাৰ্কছ থাকিলে নিশ্চয় তেওঁলোকে PG বা হাই স্কুল টেটতে পাই যাব তেওঁলোকে LP বা UPত অহাৰ প্ৰশ্নই নাহে তো যিসকলৰ কম মাৰ্কছ আছে তেওঁলোকে আপোনালোকৰ লগত কম্পিটিশ্যনত নাহে তো আৰু চৰকাৰে যদি এনেকুৱা চিষ্টেম কৰে এইবাৰ কৰিলে ভাল হয় যে ফাইনাল লিষ্ট ওলোৱাৰ আগত যেটো লাষ্ট প্ৰভিজনাল লিষ্ট থাকে তাতে যিখিনি হাই স্কুল বা ওভাৰঅল লেভেলৰ কেণ্ডিডেটসকলেও LP UPত এপ্লাই কৰে আৰু তেওঁলোকৰ নাম হাই স্কুল হায়াৰ ছেকেণ্ডেৰী লিষ্টত থাকে উইথড্ৰ কৰাৰ চিষ্টেম দিব লাগে উইথড্ৰ কৰাৰ চিষ্টেম দিলে কোনোবা কম নম্বৰ থকা LP UPৰ কেণ্ডিডেটসকলেও এটা চাকৰি পাবলৈ সক্ষম হ'ব তো এইবাৰ উইথড্ৰ কৰাৰ চিষ্টেম যদি দিয়ে আপোনালোকক মই অনুৰোধ কৰিম হায়াৰ ছেকেণ্ডেৰী বা হাই স্কুল টেট পাছ কৰাখিনিক যিসকলে LP বা UPতো এপ্লাই কৰিব যদি আপোনালোকৰ নেম ফাইনাল লিষ্ট ওলোৱাৰ আগত যিটো লিষ্ট ওলায় লাষ্ট প্ৰভিজনাল লিষ্ট সেইটো লিষ্টত যদি আপোনালোকৰ নেম হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰী পাই যায় তেতিয়াহ'লে LP বা UPত আপোনালোকে উইথড্ৰ কৰি দিব তো আজি আপোনালোকক এইখিনিয়ে শ্বেয়াৰ কৰিলোঁ তো আপোনালোকে চিন্তা নকৰিব অভাৰলেপিঙৰ প্ৰব্লেম বহুখিনি কমি যাব এইবাৰ তো আজিৰ ভিডিঅ'টি এইখিনি আছিল ভিডিঅ'টি যদি ভাল পায় প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ এইটো চেনেলত টেট ৰিলেটেড আপোনালোকৰ লগত কিছু আপডেট শ্বেয়াৰ কৰোঁ ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ